নমস্কাৰ। নমস্কাৰ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি মই তেনেকুৱা নতুন একো বনোৱা নাই। সচৰাচৰ যিটো বনাই থাকোঁ তেনেকুৱা ধৰণৰে কিবা এটা বনাইছোঁ। যিটো খাদ্য কিছুমানৰ কাৰণে বহুত প্ৰিয় আৰু কিছুমানে একেবাৰে বেয়া পায়। তো মই সেই চব্জিকণ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া আপোনালোকৰ কিছুমানৰ প্ৰিয় খাদ্য আৰু কিছুমানৰ কাৰণে একেবাৰে বেয়া পোৱা খাদ্য, কিন্তু মোৰ কাৰণে কিন্তু অতিকৈ প্ৰিয়। কেনেকুৱা হৈছে খাই পেলাইতো মইহে ক'ম, কিন্তু দেখি পেলাই কেনেকুৱা হৈছে সেইটো ক'বলৈ নাপাহৰিব। এয়া মই নতুনকৈ হয়তো কোৱাৰ কোনো দৰকাৰ নাই এয়া কি হয়। তো বিশেষ একো নাই, আজি খালি ভাত, ভোট জলকীয়া, নেমু টেঙা আৰু এয়া আপোনালোকৰ প্ৰিয় খাদ্য। তো কেনেকুৱা হৈছে অকণমান খাবৰ কাৰণে চেষ্টা কৰিম। আজি পূৰা গ্ৰেভিকৈ বনাইছোঁ আৰু আজি বিশেষ একো দিয়া নাই ইয়াত। আগতে মানে যিটো ধৰণে বনাইছোঁ তেনেকৈয়ে বনাইছোঁ, খালি ফ্ৰাই কৰাৰ টাইমত মই বাটাৰ দিছোঁ। ষ্টাৰ্টিং আৰু এণ্ডিঙত মই বাটাৰ দিছোঁ, সেইখিনিয়ে পাৰ্থক্য। তাৰ বাদে মই বেলেগকৈ একো বনোৱা নাই। তো খাবৰ কাৰণে চেষ্টা কৰিম, কেনেকুৱা হৈছে চাওঁ। খুব মজা, খুব মজা। আপোনালোকেও এনেকৈ বনাই চাব, তাৰপিছত ক'ব। পিছে যিহেতুকে আগতে বনোৱাই খাদ্য আজি মই বনাইছোঁ, গতিকে মই বনোৱাটো আজি নাই দেখুওৱা। তো সেইকাৰণে আজি এই খাই থকাৰ মাজত মই আপোনালোকক মোৰ দুটা সৰু কাম দেখাব বিচাৰিছোঁ। তো তাৰ কাৰণে মই পিছফালে যাব লাগিব। তো বলক অকণমান সময়ৰ কাৰণে আমি পিছফালে যাওঁ। আজি মই এয়া আমৰ আচাৰ বনাবৰ কাৰণে এইখিনি কাটিছোঁ। মোৰ ডিচিপ্লিন হোৱা নাই বাৰু, মোৰ নিজৰ ইচ্ছামতে যেনেকৈ ইচ্ছা তেনেকৈ কাটিছোঁ, কিন্তু তাৰো এটা কাৰণ আছে। কাৰণ মই আচাৰটো বনাবৰ কাৰণে বহুত দেৰি হৈ গ'ল, ফলত আমত গুটি ধৰি গ'ল। সেইকাৰণে মই ডিচিপ্লিনকৈ কাটিব পৰা নাই। যা হওক, আজি এইখিনি আচাৰৰ কাৰণে ৰেডি কৰিছোঁ। ইয়াত মই বেলেগ একো দিয়া নাই। তেল, নিমখ, হালধি আৰু কালাৰটো উঠিবৰ কাৰণে কাশ্মীৰী দিছোঁ, আৰু দুটকীয়া মছলা চববিলাক যিমান আছে এক পেকেট দি দিছোঁ। তাৰ বাদে বেলেগ একো দিয়া নাই। এইখিনি সদায় ৰ'দত দিম। তাৰপিছত 3টামান ৰ'দ পোৱাৰ পিছত চিচা বটল এটাত ভৰাই পেলাই তেল দি দিম, মিঠাতেল। তাৰ পাছত আপোনালোকক দেখাম খাবলৈ কেনেকুৱা হয়। তাৰোপৰি মই এটা সৰু বস্তু দেখাওঁ। এয়া দোকানত যিবিলাক পিঁয়াজ মানে পচি গৈছিলে, অলপ বেয়া হৈ গৈছিলে, সেইবিলাক মই এনেকৈ আনি পেলাই ৰুই থৈছিলোঁ ইয়াত। এই ৰুই থোৱাৰ ফলত এয়া গজালি মেলিছে। এতিয়া চাওক, গজালি মেলিছে। আপোনালোকে জানে, যেতিয়া আপোনালোকে মাংসৰ চব্জি খায়, কিবা খায়, চব্জিবিলাকত বনালে এই যদি পিঁয়াজৰ পাতটো দিয়া হয় বহুত টেষ্টি হয়। আৰু এয়া চাওক, মান ধনিয়া খাই পেলাই এই গুড়িটো মই এনেই পুতি থৈছিলোঁ ইয়াত। তো মান ধনিয়া হৈছে কেইডালমান, আকৌ বহুত জেগা আছে বাৰু। তো সৰুকৈ কলপুলি এটা হৈছে। ইয়াত জেগাত আকৌ কিবা কিবি কৰিম অনাগত দিনত, মই দেখাম বাৰু আপোনালোকক। গতিকে আজিৰ দিনটোৰ মোৰ এইখিনিয়ে দেখাব লগা আছিলে। যিহেতুকে গাহৰি মাংস সদায় বনাই থাকোঁ, খাই থাকোঁ, গতিকে আজি বিশেষ দেখাব লগা নাছিল। সেইকাৰণে মই আপোনালোকক এই আমৰ আচাৰকণ দেখালোঁ। ভালকৈ যেতিয়া খাব ৰেডি হ'ব, তেতিয়া মই বাৰু আৰু ভালকৈ দেখাম। বলক তেনেহ'লে মই খোৱাটো সম্পূৰ্ণ কৰোঁ। আপোনালোকে চাই অহা মানে মোৰ খাই আদায় হ'ল। মই এটা কথাই ক'ব বিচাৰিছোঁ, এই কৰোণাৰ কাৰণে যে লকডাউন দিছে, কিবা দিছে,
মানুহবিলাকে কৈছে কি কাম নাই। কাম নকৰিলে কি হয়, আমাৰ মনবোৰ বেয়া হয় আৰু মাথাত বেয়া বেয়া চিন্তা আহি থাকে। তো মই এই সদায় বনাই খাই দেখাই থাকোঁ কাৰণে কোনে কি কয় মই নাজানো। খালি মই এটা নিজকে কি ভাবোঁ কি মই এইখিনি কাম কৰি পেলাই মই নিজে ব্যস্ত হৈ থাকোঁ। বাকী মোৰ 11টালৈকে যি কাম থাকে 11-12টালৈকে মোৰ যিটো প্ৰফেশ্যন হয় মই সেইখিনি কাম কৰোঁ। তাৰপিছত মই ফ্ৰী থাকোঁ। তো ফ্ৰী থকা সময়খিনি যাতে মোৰ মনত বেয়া চিন্তাবিলাক নাহে তাৰ কাৰণে মই এনেকুৱা ধৰণৰ কামবিলাক কৰি থাকোঁ। তো এনেকুৱা ধৰণৰ কামবিলাক কৰিলে আপোনালোকৰ অকল মোৰ বুলি নহয় আপোনালোকৰো কেতিয়াও বেয়া চিন্তা নাহে। তো আশা কৰিছোঁ আপোনালোকেও এনেকুৱা ধৰণৰ কিছুমান কাম কৰিব যাতে আপোনালোকৰ মনতো কেতিয়া বেয়া চিন্তা নাহে, আৰু যেতিয়া বেয়া চিন্তা নাহিব তেতিয়া আমাৰ সমাজখন এনেই নিকা হৈ পৰিব। তো আজিলৈ বাই বাই, ধন্যবাদ।